ইউটিউব চেনেল নিকুজ লাইফষ্টাইল। আজি ওলাইছোঁ ধুনীয়াকৈ ফুৰিবলৈ, দুজনী যাম। হেলমেট দুটা কম্পালচৰি পিন্ধি লওঁ, তাৰপৰা গৈ কিনে ভিডিঅ' কৰি আছোঁ। ক'লৈ যাওঁ কি কৰোঁ চাই থাকক দেই। আহিলোঁ আৰু এতিয়া আমি ড্ৰাইভাৰটো চেঞ্জ কৰি ল'লোঁ। পিছত আহিলোঁ, পিছত আগত আহিলোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক, তেতিয়া গম পাব আমি ক'ত গৈ আছোঁ। আৰু এনেকৈ গৈ আছোঁ, এটা বহুত ধুনীয়া জেগাত গৈ আছোঁ আমি। আপোনালোকে চাই থাকক দেই। চাওকচোন ধাননি পথাৰ, ইমান ভাল লাগিছে দৃশ্যটো। আমি আহিছোঁ নিমাতী ঘাটলৈ। বহুত বাৰে আহিছোঁ, কিন্তু এইবাৰ আপোনালোকক লগত লৈ আহিছোঁ। যোৰহাটৰ আটাইতকৈ ধুনীয়া লগা ঠাইটোৱে হ'ল নিমাতী ঘাট। ইয়াতকৈ ভাল ঠাই আৰু নাই আৰু যোৰহাটত। যোনটো টাইমত আহিলেও মানে বহুত বেছি ভাল লগা হৈয়ে থাকে, আবেলি টাইমেই হওক বা ৰাতিপুৱা টাইমেই হওক বা যেতিয়াই হওক। আমি পাই গ'লোঁ আমাৰ ডেষ্টিনেশ্যন। আমি আহিছিলোঁ নিমাতী ঘাটলৈ। আগতে বহুতবাৰ আহিছোঁ, এইবাৰ ভাবিলোঁ আপোনালোকক লগত লৈ আহোঁ। চাই থাকক, ইমান ধুনীয়া মানে এটা পৰিৱেশ হয়। ইয়াতে 31 ডিচেম্বৰ আৰু 1 জানুৱাৰী অকল সেই দুটা দিনতে নহয়, ডিচেম্বৰ মাহটো জানুৱাৰী মাহটো ইমান বেছি মানুহ হয় যে
জেগা নাইকিয়া হৈ যায় মানুহ আহিবৰ কাৰণে। সেইকাৰণে আমি এডভান্স আহিছোঁ। আজি হ'ল ডিচেম্বৰৰ 15 তাৰিখ। আজিও মানুহ আছে। বিশ টকা লৈছে টিকট। কাটি পিনে সোমাই গৈছোঁ আৰু। এইখিনিত ফাৰ্ষ্ট টাইম আহিছোঁ বাৰু। নিমাতী ঘাটত বহুতবাৰ আহিছোঁ, কিন্তু এইটো ছাইডত মই অহা নাছিলোঁ। অঁ, বহুত বনাবলৈ আছে আৰু। ইমান ভাল লাগিছে এইবোৰ। অকণমানিকৈ বনাই দিছে, ইমান বেছি ভাল লাগিছে। মানে মনটো বেয়া, তাৰ কাৰণে ফুৰাবলৈ লৈ আহিলোঁ। গান বজাই লৈছে। মাটি ঘৰতে পাই গ'লো জীৱন বাটৰ লগৰী। আপোনালোককো দেখাই দিওঁ জীৱন বাটৰ লগৰীনো কোন হয়। এয়া জীৱন বাটৰ লগৰী। নিমাতী ঘাটত জীৱন বাটৰ লগৰী পাই গ'লোঁ। সঁচানে মিছা এখন? সঁচায়েচোন। নাই কৰা ভয়। এয়া আমি আছো এতিয়া ব্ৰহ্মপুত্ৰৰ মাজত নহয়, পাৰত আৰু নিমাতী ঘাটত। পানীৰ কুলু কুলু শব্দৰ লগতে নিমাতী ঘাটৰ চাহকাপৰ সোৱাদেই বেলেগ। এয়া চাওক পানীবোৰ কেনেকৈ আহি আছে, ইমান ভাল লাগে। সঁচাকৈ মনটো বেয়া লাগিলে নিমাতী ঘাটলৈ আহিব আৰু ইয়াৰ দৃশ্যখিনি উপভোগ কৰি যাব। আপোনাৰ মন অট'মেটিক ভাল হৈ যাব। ঘৰ এটা আছে, ঘৰটোতো বোলে উঠিব পাৰি। গতিকে বলকচোন চাওঁ উঠিব পাৰোঁ নে নোৱাৰোঁ। এটা মাছো আছে, চৰাইটো কি মাছ এইটো মনো? তিমি মাছ নেকি? নে কি মাছ? মই উঠিম নেকি? সেই নাপাৰে যোৱা, একো নহয় পাগল। কেনে ভিউ? বঢ়িয়া বঢ়িয়া বঢ়িয়া। আহি যোৱা আহি যোৱা। লাহে ধীৰে লাহে ধীৰে। আৰু এই ঘৰটোৰ ভিতৰত একোৱেই নাই, এনেই বনাই দিছে আৰু। মাজুলী ফেৰী আহি গ'ল, এইখন আহি আছে। অঁ, নাচিও দিছেচোন। লাগিছে, মোক বুজাব নোৱাৰিম মই। বহুত ভাল লাগিছে। থেংক ইউ মোক লৈ অনাৰ কাৰণে। অ'কে, খুৱাই দিম। তাত এইবোৰ যোনে বনাইছে দাদাজনক লগ পাই গ'লোঁ। আমাৰ কলেজৰে হয়, মানস দা। এইবোৰ কেতিয়াবা বনাইছা? এইবোৰ হ'ল আমাৰ এসপ্তাহমানে হ'ল কাম কৰা। কাম চলি আছে। এইফালে ইয়াত বনাইছোঁ, আজি কৰিছোঁ। তাৰপিছত এইফালে চালা বস্তু। অঁ, চালোঁ। আৰু এইখন অটোখনো তোমালোকে বনাইছা ন? সেইখন জীৱন বাটৰ লগৰীখন। আমি ফটো উঠিলোঁ বাৰু, বহুত ভাল লাগিছে। আৰু কিবা কিবি বাকী আছে ন? আছে, কাম চলি আছে। আমাৰ কাম চলিব অলপ দিন। আহিব সকলো কাম চাবলৈ। আমাৰ 31 ডিচেম্বৰত শেষ হ'বনে? নহয় নহয়, চলি থাকিব। আমাৰ এতিয়া আমি আৰু হ'ব, বেলেগ বেলেগ কাম কৰি আছোঁ। প্ৰগ্ৰেম হ'ব এতিয়া তোমাৰ কিমানত আছে? শনিবাৰমানৰ পৰা প্ৰগ্ৰেম ষ্টাৰ্ট হ'ব। কামবোৰ কৰিছোঁ, সকলো আহিব, চাব, ভাল পাব। আহিব দেই, যোন নিমাতী ঘাটত অহা নাই আহিব, বহুত বেছি ভাল লাগিছে। ব'লা 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 ব'লা। এইটো সুবিধা অকল মানস দাৰ কাৰণে হ'ল। থেংক ইউ দেই। নিদিয়ে চাগে। ৱাও, ইমান ধুনীয়া হয়। অঁ, ইয়াত এনে উঠিব নিদিয়ে নেকি?
এই ইটো পাৰলৈ লৈ যাব কিমান পইচা 15,000 ল'ব ন আমাৰ দাদাই ভালকৈ জানিব বাপৰে ইমান ধুনীয়াকৈ যাব পাৰি ধৰি দিয়া নাই বাৰু আমি উঠো বহুত ধুনীয়া হৈছে দেই এইবোৰ কোনে সজাইছে বাৰু এইবোৰ বেলেগ মিছি বেলেগ ইয়াত কি আছে ব'লাচোন চাই এবাৰ পানীৰ মাজতে থাকা ওলাই আহিলোঁ এইখনৰ পৰা গোটেইবোৰ ঘূৰি ঘূৰি এতিয়া এইটো কি মোৰ এইযোৰ চশমা নেকি ইয়াত লিখা আছে আই লাভ ব্ৰহ্মপুত্ৰ এইটো চাগে ৰাতি ধুনীয়াকৈ লাইট চাইট দিয়ে নেকি নাজানো আৰু হেল্ল' আই লাভ ব্ৰহ্মপুত্ৰ আৰু ইয়াত ৰাতি ধুনীয়া লাইট দিয়ে এইবোৰ লাইট এতিয়া মানে যিমানটো ভাল লাগিছে গধূলি চাগে আৰু বেছি ভাল লাগিব এইবোৰ চব লাইট দিয়া আছে ভাগৰ লাগি গ'ল খেলি খেলি কেনেকৈ দিম এইফালে পাৰি আহি এইটো কি হয় নাপালে হ'ব আৰু বোলা বিয়া ঘৰ বিয়া খাবলৈ আহিছোঁ দৰাও নাই কইনাও নাই আমি কেইটাহে আছোঁ ঢেৰ DSLR লৈ ফটো মাৰিব আহিছে মানুহবোৰে আমাৰ দুখ আৰু মোবাইলতে যি পাৰোঁ উঠিছোঁ আহি এতিয়া বহিম খালি ইয়াতে কোনেও একো আনি নিদিয়ে আৰু এনেই বহিম আৰু মনৰ কথা পাতিম নামনো আৰু এখন ফেৰী আহি আছে চাওক এতিয়া মানুহবোৰ আহিব ধৰিছে আৰু আমি যাওঁ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ মোৰ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আপুনি যদি মোৰ চেনেলত নতুন ভিউৱাৰ্ছ হয় তেন্তে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি যাব থেংক ইউ ফৰ ৱাচিং